हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD Creation रंग चेनेলত सम्प्रचारित হৈ থকা জীবন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত ৰাহুলে মাতুৰ দেউতাকক ফোন কৰিছিল আৰু মাতুৰ দেউতাকক ৰাহুলৰ ওচৰলৈ মাতিছিল আৰু গৌতমৰ লগত থকাজনক যে উঠালে সেই কথাটো কৈছিল আৰু ইয়াৰ পৰা আমি যিখিনি জানিব পাৰিলো বৰ্তমান গৌতমৰ হাতত এটা ভিডিও নাই তাৰ মতে গৌতমে ধমকিৰে চলাই আছে আপুনি মাথো পুলিচক খবৰ কৰি থৈ দিয়ক যিকোনো মুহূৰ্তত গৌতমক ধৰিবলৈ আহিব লাগিব বুলি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত বাপুদাহতে গৌতমৰ বন্ধুজনক মাৰধৰ কৰিব আৰু গৌতমৰ সকলো কথা ক'বলৈ ক'ব আৰু তেতিয়া বন্ধুজনে অনুৰ দেউতাকে যে মানুহজনক মাৰা নাছিল গৌতম দাইহে মাৰিছিলে আৰু সেই ভিডিওটো কৰি ৰাখিছিল বুলি ক'ব আৰু তেতিয়া বাপুদাহতে মাতুৰ দেউতাকক পুলিচ মাতিবলৈ ক'ব আৰু গৌতমক ধৰিবলৈ ইয়াতকে আৰু একো নালাগে বুলি ক'ব এতিয়া বাৰু মাতুৰ দেউতাকে গৌতমক ধৰিবলৈ পুলিচ মাতিবনে দেখিবলৈ পাব আজিৰ খণ্ডটো ইফালে আকৌ ভাগৱতীয়ে এজন মানুহক ফোন কৰিব আৰু ক'ব নন্দনক ধৰাই দিয়াত বোলে ল'ৰা এটা আছে কোন সেই ল'ৰাটো বিচাৰি উলিওৱা বুলি ক'ব এতিয়া বাৰু ল'ৰাজনক কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে ৰাহুল আজি মাতুৰ ওচৰলৈ যাব আৰু গৌতমৰ বন্ধুজনক যে উঠাই লৈ আহিছে সেই কথাটো ক'ব আৰু মানুহজনক যে মাতুৰ দেউতাকে মৰা নাছিল গৌতমেহে যে মাৰিছিল সেই কথাটো ল'ৰাজনে যে স্বীকাৰ কৰিছে সেই কথাটো মাতুক ক'ব আৰু ৰাহুলে পুলিচ মাতিবলৈ মাতুক ক'ব আৰু তেতিয়া মাতুৱে তুমি এইবিলাক কিয় কৰি আছা বুলি কৈ ৰাহুলক খং কৰিব এতিয়া বাৰু মাতুৱে পুলিচ মাতিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে জীবন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।